friends, welcome to my channel all tips. So dosto মই আজি বনাবলৈ ওলাইছো কঁঠালৰ সবজি একেবাৰে সহজ পদ্ধতিত আৰু ঘৰুৱা ষ্টাইলত। সো চাই থাককচোন ভিডিঅ'টো কেনেকৈ বনাওঁ মই কঁঠালৰ সবজি জেকফ্ৰুইট ৰেচিপি। সো এতিয়া আৰম্ভ কৰোঁ কঁঠালৰ সবজিটো বনাবলৈ। কঁঠালটো ফাৰ্ষ্ট টাইম কাটিব লাগিব। এইটো কঁঠাল আৰু কঁঠালটো এতিয়া মই কাটি কুটি ৰেডি কৰি ল'ম, তাৰপিছত বনাম। সো আপোনালোকে চাই থাকক ভিডিঅ'টো। দোস্ত এতিয়া মোৰ কঁঠালখিনি ৰেডি হৈ গৈছে আৰু ধুনীয়াকৈ মই কাটি ল'লোঁ সৰু সৰু টুকুৰা। এই দেখিছে সৰু সাইজত কাটি লৈছোঁ আৰু এইখিনি গৰম পানী কেৰাহীটোত অলপমান নিমখ দি লৈছোঁ আৰু কঁঠালখিনি বইল হ'ব দিলোঁ। আৰু এতিয়া কঁঠালখিনি বইল হোৱাৰ পিছত কঁঠালৰ সবজিটো বনাম। সো ফাৰ্ষ্ট টাইম বইলটো কৰি ল'লোঁ আৰু দেখিছে কেনেকুৱা ক'লা পানী বাহিৰ হৈছে। এইকাৰণে কঁঠালটো বইল কৰিলে অলপমান নিমখ দি ল'ব। কঁঠালৰ যিটো ক'লা দাগ আছে সেই দাগটো বাহিৰ হৈ যায় সেইকাৰণে। আৰু দেখিছে কঁঠালটো কি ধুনীয়াকৈ সিজি গৈছে। আৰু কঁঠালৰ তৰকাৰীটো বনোৱাৰ বাবে মই ইয়াত লৈছোঁ ৰগুন, খিচমিচ, আদা, পিঁয়াজৰ পেষ্ট আৰু ৰগুনৰ পেষ্ট, আদাৰ পেষ্ট, শুকান জলকীয়া এটা আৰু লগতে লৈছোঁ জিৰাৰ পেষ্ট আৰু জলকীয়াৰ পেষ্ট। মই বনাই লৈছোঁ, ৰেডিমেড নহয়, মই নিজে বনাইছোঁ এইখিনি, এই দুবিধ। আৰু ইয়াত দুটা পিঁয়াজ দিছোঁ, কাটি লৈছোঁ সৰু সৰু টুকুৰা কৰি। আৰু ইয়াত মই দুটা আলু দিছোঁ, আলুখিনি অলপমান সামান্য বইল কৰি লৈছোঁ। সো এই গোটেইখিনি মোৰ ৰেডি হৈ গৈছে। এতিয়া কঁঠালখিনিত মই হালধি আৰু নিমখ অলপমান দি সানি ল'ম। যেনেকৈ চয়াবিনত নিমখ হালধি দি সানি লয় আৰু তেনেকৈ মই ফ্ৰাই কৰিম, খোৱাত বেছি সোৱাদ হয়। এনেকৈ এবাৰ বনাই চাব। সব ফ্ৰেণ্ড, ফাৰ্ষ্ট টাইম মই কেৰাহীটোত অলপমান গৰম মছলা ভাজি ল'ম। এইখিনি মই লাষ্ট টাইমতহে দিম। সো গৰম মছলাখিনি মোৰ ৰেডি হৈ গৈছে। ইয়াত মই তেল অলপমান দিলোঁ নিজৰ অনুমান হিচাপত। আৰু ইয়াত মই কঁঠালখিনি ভাজি ল'ম, যেনেকৈ চয়াবিন ভাজে তো তেনেকৈ ঠিক তেনেদৰে মই ভাজি ল'ম কঁঠালখিনি ধুনীয়াকৈ। আৰু খুব লাৰি থাকিব লাগিব, নহ'লে মানে কঁঠালটো মানে তলাত লাগি যায়। সেইকাৰণে কঁঠালখিনি মোৰ প্ৰায় ৰেডি হৈয়ে গৈছে। কঁঠালটো ৰেডি হৈ গ'ল। এতিয়া মই তৰকাৰীটো বনাৰ বাবে ৰেডি কৰি ল'ম গোটেইখিনি। দেখিছে কঁঠালখিনি কি ধুনীয়াকৈ ভাজি হৈ গ'ল। আৰু এইখিনি ইয়াত মই জিৰা দিলোঁ, অলপমান চেনি দিলোঁ আৰু ইয়াত মই এটা গণপাত দি দিছোঁ, তেজপাত আৰু শুকান জলকীয়াটো। আৰু এইখিনি পিঁয়াজ আৰু গোটা নহৰুখিনি দি দিম ইয়াত। এইখিনি আলুখিনি একেলগে ভাজি ল'ম। পিঁয়াজ ৰগুনখিনি, এইখিনি ৰগুন পিঁয়াজ গোটেইখিনি একেলগে ধুনীয়াকৈ ভাজি ল'ম। তো গোটেইখিনি ফ্ৰাই হৈ যোৱাৰ পিছত কঁঠালখিনি ইয়াত দি দিম। এইখিনি আদাৰ পেষ্ট, এইখিনি ৰগুনৰ পেষ্ট যিটো বনাইছিলোঁ, আৰু জিৰাৰ গুড়াটো যিটো পেষ্ট বনাইছিলোঁ মই, ইয়াত 2 চামুচ জিৰাৰ গুড়া দিলোঁ, 2 চামুচ জলকীয়াৰ গুড়া দিলোঁ আৰু বাকীখিনি পিছত দিম, ৰাখি থৈ দিছোঁ এতিয়া মই। আৰু 1 কাপ পানী দি দিছোঁ। আৰু পানী কাপ দিয়াৰ কাৰণটো মানে এটাই, মছলাটো ভালকৈ ফ্ৰাই হ'ব ইয়াত। সো খোৱাত বেছি এটা টেষ্ট আহে। আৰু চেনিটো অলপমান চেনি দিলে যিটো তৰকাৰীখনৰ কালাৰটো খুব ধুনীয়া হয়। এইকাৰণে অলপমান দিলে ভাল হয় আৰু। তো এইখিনি কঁঠালখিনি দি দিছোঁ। কঁঠালখিনি আগতে ফ্ৰাই কৰি লৈছিলোঁ। কঁঠালৰ লগত মই এতিয়া ঢাকনখন দি দিলোঁ আৰু গৰম মছলাখিনি গুড়া কৰি ল'লোঁ, এইখিনি লাষ্টত দিম। আৰু এতিয়া মই কঁঠালখনৰ ঢাকনখন গুচাই দিলোঁ আৰু কঁঠালখনৰ চবজিটো চাই লওক কিমান ধুনীয়া হৈছে, তলাত লাগি গৈছে, ফ্ৰাই হৈছে। কঁঠালখিনি ভাজিটো ধুনীয়াকৈ হৈছে, দেখিছে কিমান ধুনীয়া মাংসৰ নিচিনা দেখাবে।
দেখিছে আৰু খিচমিচ আৰু পিঁয়াজৰ পেষ্টটো এতিয়া মই দি দিলোঁ আৰু এইখিনি ৰচুন আদা মই অলপমান ৰাখিছিলোঁ এইখিনিও দি দিলোঁ আৰু এইখিনি জিৰাৰ গুড়া এইখিনি জ্বালাৰ গুড়া যিখিনি মই ৰাখিছিলোঁ লাষ্ট টাইমত আৰু এবাৰ দি দিলোঁ আৰু ইয়াক ধুনীয়াকৈ লাৰি থাকিব লাগিব কঁঠালৰ তৰকাৰীটো নহ'লে তলাত লাগি যাব আৰু দেখিছে কি ধুনীয়া মাংসৰ নিচিনা হৈছে কঁঠালৰ তৰকাৰীটো আচলতে মাংসৰ নিচিনা বুলিয়ে ক'ব পাৰি চ' বহুত টেষ্ট হয় আৰু এনেকৈ ঢাকনখন এবাৰ দিছোঁ এবাৰ গুচাই দিছোঁ এবাৰ দিছোঁ এবাৰ গুচাই দিছোঁ এনেকৈ গোটেই ফ্ৰাই কঁঠালটো কমপ্লিট ফ্ৰাই কৰি লৈছোঁ ধুনীয়াকৈ দেখিছে হৈ গৈছে এতিয়া মই কঁঠালৰ চব্জিটোত পানী যিখিনি আপোনাক লাগে নিজৰ অনুমান হিচাপত দি দিব চ' মই এতিয়া আৰু ঢাকনখন দি দিলোঁ কঁঠালৰ চব্জি ৰেডি বুলি ক'ব পাৰোঁ আৰু এতিয়া ৰেডি হৈয়ে গৈছে ইমান ধুনীয়া কালাৰ হৈছে নিশ্চয় সোৱাদেই হ'ব ভাল লাগিব খাই চ' এবাৰ এনেকৈ বনাই আপোনালোকে চাব আৰু মোক জনাব কেনেকুৱা লাগিছে খাই আপোনালোকৰ এনেকৈ বনাই চ' ফ্ৰেণ্ডছ কঁঠালৰ চব্জি ৰেডি আৰু লাষ্ট টাইমত মই এই গৰম মছলাখিনি দি দিলোঁ দেখিছে কঁঠালৰ চব্জিখন ইমান ধুনীয়া হৈছে চ' প্লিজ ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগিছে দোস্তো এবাৰ জনাই দিব কমেণ্টত আৰু যদিহে আপুনি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ফাৰ্ষ্ট টাইম ছাবস্ক্ৰাইবটো কৰি দিব আৰু লগতে বেল বটনটো টিপি দিব যাতে মোৰ আহিবলগীয়া ভিডিঅ'বোৰ আপোনালোকলৈ যায় অতি সোনকালে আৰু আপোনালোকৰ ভিডিঅ'বোৰ চাই কেনেকুৱা লাগে আৰু আপোনালোকে কেনেকুৱা ভিডিঅ' চাব বিচাৰে চ' মোক এবাৰ কমেণ্টত নিশ্চয় জনাব আৰু মোৰ কঁঠালৰ তৰকাৰীটো ৰেডি হৈ গ'ল এতিয়া কমপ্লিট এনজয় চ' ফ্ৰেণ্ডছ দোস্তো থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ'